ঠিক আছে ষ্টাৰ্ট মোৰ নমস্কাৰ দৰ্শকবৃন্দ সুখ দুখ লাইভৰ চতুৰ্থটি অনলাইন আলোচনালৈ আপোনালোকক স্বাগতম জনাইছো অসমীয়াত এষাৰ কথা আছে যে সুখ দুখ মনেই কাৰণ মনক কৰিবা ঠিক আজি আমাৰ আলোচনালৈ মাতি আনিছো এগৰাকী ক্লিনিকেল সাইকোলজিষ্ট জিনা বৰদলৈ নমস্কাৰ নমস্কাৰ হেল্ল' দাদা আজি সাইকোলজি বিষয়ত হয় সাইকোলজিৰ বিষয়ত এয়া আমাৰ প্ৰথম আলোচনা হেয়া আমি আজি সাইকোলজিনো কি কেৰিয়াৰ হিচাপে সাইকোলজি আৰু কিশোৰৰ আচৰণৰ মাজত তেওঁলোকৰ মনৰ স্থিতিৰ উমান পাব পাৰো আৰু অভিভাৱকে কি কৰা উচিত জানিবলৈ চেষ্টা কৰিম ছাত্ৰ আৰু কৰ্মজীৱনত সঘনাই সৃষ্টি হোৱা মানসিক চাপৰ সমস্যাক কেনেকৈ চিনাক্ত কৰি নিদান ল'ব লাগিব সেই কথাও বুজিবলৈ চেষ্টা কৰিম হয় আমি এতিয়া প্ৰথমে অভিভাৱকৰ প্ৰশ্ন এটা ল'ব গৈছো আমি অভিভাৱকে প্ৰশ্ন পঠাইছে যে মোৰ এজনী 6 বছৰীয়া তাই ঘৰৰ মানুহখিনিৰ লগত খুব কথা পাতে প্ৰকৃততে ক'বলৈ গ'লে আমাৰবোৰক কথা ক'বলৈ নিদিয়ে তাইয়ে কৈ থাকে কিন্তু স্কুলৰ শিক্ষকে কয় যে তাই স্কুলত এটা শব্দও মুখেৰে নামাতে পঢ়িবলৈ দিয়া পঢ়াৰ বাদে আনকি লগৰ ল'ৰা ছোৱালীবোৰৰ লগতো একো কথা নাপাতে একেবাৰে ইন্ট্ৰোভাৰ্ট হৈ থাকে সামাজিকভাৱে সক্ৰিয় কৰিবলৈ আমি কি কৰা উচিত জিনা আচ্ছা ধন্যবাদ দাদা এই ক্ষেত্ৰত আমি প্ৰথমে জানিব লাগিব ছোৱালীজনী কিয় কথা নাপাতে তাই ভয় কৰে তাই লাজ কৰে নে তাই অশান্তি পায় বাহিৰা মানুহৰ সৈতে কথা পাতিবলৈ যদি তাই ভয় এই কাৰণটো যদি গম পাইছে তাই ভয় কৰিছে বা লাজ কৰিছে তেন্তে আমি সেই কাৰণটোৰ ওপৰত ভিত্তি কৰি তাই কি কৰিব পাৰি তাই সামাজিকভাৱে সক্ৰিয় কৰিবলৈ কি কৰিব পাৰি সেইটো কথা আমি ভাবিব পাৰিম আৰু এই ক্ষেত্ৰত এটা কথা যে মানুহৰ তিনি ধৰণৰ মানুহ থাকে অন্তৰ্মুখী বহিৰ্মুখী আৰু মধ্যম অন্তৰ্মুখী মানুহ হৈছে ইন্ট্ৰোভাৰ্ট যেটো আমি সাধাৰণতে কওঁ বহিৰ্মুখী মানুহ এক্সট্ৰোভাৰ্ট যেতিয়া বহিৰ্মুখী মানুহবিলাকে বাহিৰা মানুহৰ সৈতে কথা পাতে তেওঁলোক সতেজ হয় তেওঁলোকৰ মনটো বেছি সতেজ হয় তেওঁলোকে কামত নিয়োজিত হ'বলৈ কাম কৰিবলৈ বেছি শক্তি পায় তাৰ বিপৰীতে অন্তৰ্মুখী মানুহবিলাকে যেতিয়া বাহিৰৰ মানুহৰ সৈতে কথা পাতে তেতিয়া তেওঁলোকৰ ভাগৰ লাগে মানে এনাৰ্জি শেষ হৈ গ'ল তেনে ধৰণৰ ভাৱ হয় গতিকে তেওঁলোকে বাহিৰৰ মানুহৰ সৈতে কথা পতাটো এভয়েড কৰে আৰু বাকি যিবিলাক মধ্যম মানুহ আছে তেওঁলোকে কথা পাতে যেতিয়া মনে থাকিব লাগে মনে থাকে যদি এই অভিভাৱক গৰাকীয়ে যেটো সুধিছে তেওঁ ছোৱালীৰ বিষয়ে 6 বছৰীয়া ছোৱালী ক'লে তাই যদি ইন্ট্ৰোভাৰ্ট হয় তেন্তে কোনো সমস্যাই নহয় কিন্তু যদি তাই কিবা কথাত ভয় খাই আছে বা লাজ কৰি আছে তেন্তে হেতু কথা আমি কিবা এটা তাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব পাৰিম কিন্তু সকলোতকৈ প্ৰথমে ছোৱালীজনীৰ সৈতে কথা পাতিব লাগিব তাই কিয়নো কথা পাতিবলৈ বেয়া পায় বাহিৰৰ মানুহৰ লগত কিয় কথা নাপাতে দাদা হয় হয় ছোৱালী চিনাকি অচিনাকি মানুহে কৰা আনৱান্টেড টাচৰ বিষয়ে শিকোৱাৰ উপযুক্ত বয়স কি সেই ধৰণৰ কথাবোৰ মাকে শিকোৱা ভাল হ'ব দুইজনেই শিকাব পাৰে জিনা আচ্ছা দাদা এই আনৱান্টেড টাচ গুড টাচ বা বেড টাচ এইটো এটা বহুত সেনসিটিভ বিষয় আৰু এইটো শিকোৱাৰ ক'বলৈ হলে যেতিয়া আমি ল'ৰা ছোৱালীবিলাকক তেওঁলোকৰ দেহৰ অংগবিলাক শিকাওঁ তেনে ধৰক 1.5 বছৰীয়া ছোৱালীজনীক আমি শিকাইছো মানে তোমাৰ চুলিখিনি দেখুৱাই দিয়া তোমাৰ নাকটো কি চুই দিয়াচোন আমি তেনেকে কথাবিলাক শিকাওঁ নাক চুলি চকু জিভা পেট তেনেকে যেতিয়া শিকাওঁ সেই সময়তে আমি তেওঁলোকক যৌনাংগবিলাকৰ চিনাকি দিব লাগে যে এইখিনি তোমাৰ যৌনাংগ যি ভাষাতে কোৱা হয় আমাৰ ঘৰত কলোকুৱেল বহুত মানে হেৰি শব্দ ইউজ কৰা হয় সেই শব্দবিলাক ব্যৱহাৰ কৰি এটো তোমাৰ যৌনাংগ হয় আৰু লাহে লাহে ধৰক যে বুজা হৈ আহে
যে তোমাৰ বেয়া লাগে নেকি, কোনোবাই এইখিনি চুলে তোমাৰ বেয়া লাগে, এইটো কথা কোনোবাই যদি চুৱে তুমি মাক কৈ দিবা, নহলে দেউতাক কৈ দিবা। আৰু ল'ৰা ছোৱালী বিলাকে গম পায় মানে কি বেয়া লাগে। আপুনি লক্ষ্য কৰিব, যদি সৰু ছোৱালী এজনী বা ল'ৰা এটাক চুমা এটা খাই দিয়ে, কোনোবাই তামোল খাই আহি মচি দিয়ে, ভাল নাপায়। গতিকে হয় তেওঁলোকে গম পায়, তেওঁলোকক যদি কোৱা হয় যে তোমাৰ কোনোবাই ভাল নলগাকে কোনোবাই চুলে আহি মোক আহি কৈ দিবা, তেওঁলোকে কৈ দিবহি। আৰু উম, এইটো মাক নে দেউতাক, সেইটো আচলতে মাক দেউতাক দুইজনে কথা পাতিব লাগে। কিন্তু আমাৰ সমাজৰ হয় এটা মানে সমাজত চলি আহিছে, আৰু আমি সমলিংগৰ লগত বেছি সহজ অনুভৱ কৰো, আৰু মই মাৰ লগত বেছি সহজ হয় অনুভৱ কৰো এইবিলাক কথা পাতিবলৈ। দেউতাই কলে মই লাজ পাব পাৰো, বা হয় মোৰ এজন ল'ৰাই দেউতাকৰ লগত বেছি সহজ অনুভৱ কৰে, তেতিয়া দেউতাকে শিকাব পাৰে। কিন্তু এইটো ধৰক, বা মাকেও ল'ৰাজনক শিকাব পাৰে, তেনে কোনো কথা নাই, মাকৰ ওচৰত সকলোৱে সহজ অনুভৱ কৰে। কিন্তু মাক দেউতাক দুইজনে যদি একেলগে বহি লৈ শিকায়, তেন্তে ল'ৰা ছোৱালীৰ যিটো আত্মবিশ্বাস সেইটো বাঢ়ি যাব। হয় দাদা হ'ব নহয় জানো? দুইজনে পাৰে, আৰু দুইজনে শিকোৱাটো বেছি ভাল। হয় হয়, আমাক এই উত্তৰ দিয়া এই জিনা বৰদলৈ বৰ্তমান নিউয়ৰ্কত মাই ড'ছ নামৰ এটা সংস্থাত ক্লিনিকেল চাইকলজিষ্ট কৰ্মৰত। আৰু তেখেতক চিনাকি কৰি দিব বিচাৰিছো। জিনা বৰদলৈ ৰাষ্ট্ৰীয় পুনৰ নিৰ্বাস সংস্থা ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ অনুজ্ঞাপ্ৰাপ্ত এগৰাকী ক্লিনিকেল চাইকলজিষ্ট। তেওঁ গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ পৰা ক্লিনিকেল চাইকলজি আৰু আমেৰিকাৰ কৰ্ণেল ইউনিভাৰ্চিটিৰ পৰা পিয়েৰ কাউন্সেলিঙৰ প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰীযুতা বৰদলৈ বৰ্তমান ইনভেষ্ট অন হেল্থ আৰু ইয়ৰ ড'ছ নামৰ অনুষ্ঠানত আমেৰিকাৰ নিউয়ৰ্ক চহৰত নৈদানিক মনোবিজ্ঞানী হিচাপে কৰ্মৰত। তেওঁ মনোনিৱেশ কৰা বিষয়সমূহ হৈছে সন্তানৰ লালন পালন, চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত মানসিক চাপ, আধুনিক জীৱন প্ৰণালীৰ সমস্যা যেনে উদ্বেগ আৰু হতাশাগ্ৰস্ততা, পৰিয়াল আৰু সম্বন্ধজনিত সমস্যা। গতিকে আমি আজি আৰম্ভ কৰিছো, আৰু ভৱিষ্যতেও আমি জিনাৰ সৈতে বিভিন্ন বিষয় লৈ আমি কথা পাতি থাকিম। জিনা, ধন্যবাদ দাদা। মনোবিজ্ঞান বা চাইকলজি ক'ত কেনেকৈ পঢ়িব পাৰি অসমত? অসমত যেতিয়া মই পঢ়িছিলো তেতিয়া বৰ অসুবিধা আছিলে। আমাৰ ডিগ্ৰী লেভেলত চাইকলজি নাছিলে। তেতিয়া মই পঢ়িছিলো এডুকেশ্যনত মই বেচেলাৰ্ছ কৰিছো, তাৰ পাছত মই চাইকলজি পঢ়িছো মাষ্টাৰ্ছত। তাৰ পাছতো যিহেতু মোৰ বহুত সময় হেৰি হৈ গ'ল, মানে কি মই ডিগ্ৰীত পঢ়া নাই, সেইকাৰণে মই ধৰক ৰিচাৰ্চ কৰিছো। কিন্তু এতিয়া বিভিন্ন কলেজত খুলিছে, গতিকে বেচেলাৰ চাইকলজি পঢ়িব পাৰে চায়েন্সত বা আৰ্টছত, মাষ্টাৰ্ছ কৰিব পাৰে। যদি ক্লিনিকেল চাইকলজিষ্ট হ'ব বিচাৰিছে, তেওঁলোকে এমফিল কৰিব লাগিব। ক্লিনিকেল চাইকলজিৰ এমফিলটো বেলেগ। ধৰক ইংৰাজী বা হিষ্ট্ৰীত যিটো এমফিল কৰে, সেই তেনেকুৱা নহয়। ক্লিনিকেল চাইকলজিৰ এমফিলটোৰ কাৰণে যিজন প্ৰশিক্ষাৰ্থী থাকে, তেওঁ যিকোনো এখন মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত 2 বছৰ ট্ৰেইনিং কৰিব লাগিব। এবছৰীয়া নহয়, 2 বছৰ। তাত হস্পিটেলত ৰোগী চাব লাগিব, ক্লাছ কৰিব লাগিব, যেনেকে মেডিকেল হয় তেনেকৈ পঢ়িব লাগিব। তাৰ পাছত আৰু গোটেইবিলাক অনুষ্ঠানতে আকৌ RCI লাইচেঞ্চ নাথাকে, অনুজ্ঞাপ্ৰাপ্ত নহয়। গতিকে সেইটো এটা ডাঙৰ কথা, চাই ল'ব লাগে কোন অনুষ্ঠানত আছে। অসমত আছে LGBRIMH, য'ৰ পৰা মই কৰিছো। নিমহান্স আছে বেংগলোৰত, শ্ৰীকাৰ একাডেমী আছে হায়দৰাবাদত, ইবাছ আছে দিল্লীত, ৰাঞ্চিত আছে ৰাঞ্চিত আছে, আৰু CIP আছে। তেনেকে আছে দুখনমান মানে ভালেখিনি আছে এতিয়া। হয়, আমাৰ মানে সাধাৰণ মানুহৰ মাজত চাইকিয়াট্ৰিষ্ট আৰু ক্লিনিকেল চাইকলজিষ্টৰ পাৰ্থক্যটো তেওঁলোকে সাধাৰণতে বুজি নাপায়। সেই বিষয়ে অকমান ক'বা নেকি? এইটো ধৰক সহজেই মানে দেখা পোৱা যায়, আৰু এই চাইকিয়াট্ৰিষ্ট কি, ক্লিনিকেল চাইকলজিষ্ট কি, তেনেকে সোধা। আচ্ছা, চাইকিয়াট্ৰিষ্ট হ'ল তেওঁলোক ডক্তৰ মানে তেওঁলোকে MBBS কৰে, তাৰ পাছত চাইকিয়াট্ৰিত MD বা DNB কৰে,
আৰু তেওঁলোকে সাধাৰণতে মেডিচিনৰ বিভাগটো চায় এজন যেতিয়া পেচেণ্টৰ ৰোগীৰ যেতিয়া মানসিক ৰোগ হয় তেওঁ ঔষধ তাৰ চাইড ইফেক্ট কেনেকে মেনেজ কৰিব লাগে সেইবিলাক চায় এজন ৰোগীৰ মানসিক ৰোগীৰ চিকিৎসা টিমটোত 4 গৰাকী মানুহ থাকে এজন থাকে সাইকিয়াট্ৰিষ্ট তেওঁ মেডিচিন দিয়ে ক্লিনিক্যাল সাইকোলজিষ্ট হল তেওঁলোকে মাষ্টাৰ্ছ কৰি এমফিল কৰে আকৌ তেওঁলোকে বিহেভিয়াৰ যিবিলাক সমস্যা থাকে আচৰণগত সমস্যা বা থেৰাপি সেইবিলাক ক্লিনিক্যাল সাইকোলজিষ্টে দিয়ে সাইকিয়াট্ৰিক সোশিয়েল ওয়ার্কার থাকে সোশিয়েল ওয়ার্কারে পৰিয়ালৰ যিবিলাক সমস্যা হয় সেই মানসিক ৰোগৰ কাৰণে যিবিলাক সমস্যা আছে সেইবিলাক চাই আৰু এগৰাকী নাৰ্ছ থাকে নাৰ্ছিং কেয়াৰৰ বাবে এতিয়া ক্লিনিক্যাল সাইকোলজিষ্ট বুলি ক'লে তেওঁলোকে মেডিচিন নিদিয়ে কিন্তু তাৰ মেডিচিনৰ ফলনি যিবিলাক থেৰাপি থাকে ধৰক আচৰণ বিহেভিয়াৰ মডিফিকেশন আচৰণ সংশোধন সেই জাতীয় সেই যিখিনি ধৰক বাৰ্তালাপৰ জৰিয়তে বা বিভিন্ন ধৰণৰ এক্সাৰসাইজ অভ্যাসৰ জৰিয়তে ট্ৰিটমেন্ট কৰা হয় সেইখিনি ক্লিনিক্যাল সাইকোলজিষ্টে কৰে হয় সাইকোলজি বা মনোবিজ্ঞানৰ সংজ্ঞা উইকিপিডিয়াত দিয়া হৈছে যে সাইকোলজি হৈছে মন আৰু আচৰণৰ বিজ্ঞানসন্মত অধ্যয়ন ই চেতন আৰু অবচেতন দুইটা মনৰ অৱস্থাকে দুইটাকে সামৰি লয় আৰু আমি দেখিবলৈ পাইছো যে ছাত্ৰ আৰু কৰ্মজীৱনত আজিৰ তাৰিখত মানসিক চাপ আৰু তাৰ ফলত মানসিক সমস্যা অতি স্বাভাৱিক কথা হৈ পৰিছে আমেৰিকাৰ নেশ্যনেল এলায়েন্স অন মেণ্টেল ইলনেছ সৰ এক সমীক্ষাত প্ৰকাশ কৰিছে যে প্ৰতি 4 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত আসলতে ৰোগ হিচাপে চিনাক্ত হ'ব পৰা একোটা সমস্যা থাকে 40% এই বিষয়ত সহায় নিবিচাৰে তাৰে 80% নিজৰ দায়িত্বত সংকিত হৈ থাকে আৰু 50% ইমানেই উদ্বিগ্ন হৈ থাকে যে তেওঁলোকৰ শিক্ষা জীৱনত ই প্ৰভাৱ পেলায় প্ৰশ্ন হয় যে সন্তানৰ কোনবোৰ আচৰণ লক্ষ্য কৰি আমি তেওঁলোকৰ মনোজগতত কি খেলাই আছে সেইবোৰ কথা বুজিব পাৰিম জিনা দাদা এতিয়া এই ক্ষেত্ৰত মই সদায় কওঁ সকলো মাক দেউতাককে কওঁ যাকে লগ পাওঁ কি কথা পাতক ল'ৰা ছোৱালীৰ সৈতে কথা পাতক মানে কি হৈ আছে তেওঁ কি ভাবি আছে সেইখিনি কথা পাতক যেতিয়াই ল'ৰা ছোৱালীৰ সৈতে কথা পতা আৰম্ভ হয় ল'ৰা ছোৱালীৰ সমস্যা আধাখিনি কমি যায় এতিয়া আচৰণ লক্ষ্য কৰা বুলি ক'লে আপুনি দেখিব ধৰক খোৱা বোৱাটো হঠাতে কমাই দিছে বা হঠাতে বাঢ়ি গৈছে ল'ৰাটোৱে সদায় ৰাতি 10 বজাত শুৱে বা 11টা বজাত শুৱে কিন্তু হঠাতে সি ৰাতি 2টামান বাজিলৈ সাৰে আছে আৰু দিনত শুইছে ধৰক খেলিবলৈ নাযায় খেলিবলৈ নহয় কিন্তু খেলিবলৈ ওলাই গৈছে বা খিংখিঙীয়া হৈছে এইবিলাক যেতিয়া অস্বাভাৱিক সৰু কথা এই অস্বাভাৱিক এই আচৰণবিলাক যেতিয়া দেখে তেতিয়া সেইকেইটা এটা এলাৰ্ম হয় মাক দেউতাকৰ কাৰণে কিবা এটা হৈছে ল'ৰাটোৰ বা ছোৱালীজনী কিবা এটা হৈছে অতি বেছি মোবাইলটোত লাগি আছে নেকি সাধাৰণতে ছোৱালীজনীয়ে 2বাৰ বা 3বাৰ চাই মোবাইলটো বা 5বাৰ চাই কিন্তু তাই অতি বেছি দিনৰ দিনটো মোবাইলটোতে লাগি আছে নেকি মানে পলাইছে নেকি দৈনন্দিন কামবিলাকৰ পৰা এইবিলাক সৰু পৰিৱৰ্তন খোৱা বোৱা টোপনি এইকেইটা মেইন টোপনিত খাল খলনি খোৱা বোৱাত খাল খলনি খিংখিঙীয়া হোৱা ভাগৰ লাগা এইকেইটা আচৰণ যদি মাক দেউতাকে লক্ষ্য কৰে তেন্তে মাক দেউতাকে কথা পাতিব পাৰে হয় দাদা আৰু আজিকালি স্কুলবোৰত মানসিক এনেকুৱা সাপোৰ্ট দিয়াৰ কিবা ব্যৱস্থা হৈছে নেকি বাৰু মানে আমেৰিকাৰ স্কুলত আছে নে আছে আমেৰিকাৰ স্কুলত আছে প্ৰতিখন স্কুলতে থাকে আমাৰ ইয়াতো এতিয়া মাত্ৰ মণিপাল ইউনিভাৰ্চিটিত তেওঁলোকে এটা সাইকিয়াট্ৰিকৰ এতিয়া নতুন চেম্বাৰ প্ৰতিষ্ঠা কৰা বুলি দাবী কৰিছে যে মানে প্ৰথমবাৰৰ কাৰণে মানে হৈছে বুলি TheWire.in তেওঁলোকে এটা প্ৰবন্ধ লিখিছে যে তাতে প্ৰথমবাৰৰ কাৰণে হৈছে বুলি গতিকে এটো মানে আমাৰ ইয়াতো কোৱাটো উচিত নেকি নিশ্চয় এতিয়া যেটো কম্পিটিশন হৈছে যে মাৰ্ক কাৰণে আমাক লাগে মই ব্যক্তিগতভাৱে কওঁ যে ল'ৰা ছোৱালী মানে ক্লাছ 1ৰ পৰা এজন থাকিব লাগে যদি হেৰিলৈ গৈছে
ধৰক প্লে স্কুলত গৈছে তেতিয়াও এজন লাগে, এজন সাইকোলজিষ্ট লাগে অবজাৰ্ভ কৰিবলৈ, কাৰণ মাক দেউতাকে সিমানখিনি অবজাৰ্ভ নকৰিব পাৰে। আৰু আছেও ধৰক যিমান IIT আছে, প্ৰতিখন IITতে সাইকোলজিষ্ট থাকে, তেওঁলোকে এজন এপইণ্ট কৰি থৈ দিছে। তাৰোপৰি মিত্ৰ মাই ফ্ৰেণ্ড, তেওঁলোকে তেনেকে কয় নেকি IITত যিকেইজন সাইকোলজিষ্ট থাকে, মিত্ৰ মাই ফ্ৰেণ্ড তেনেকে তেওঁলোকৰ থাকে। আৰু তাৰোপৰি কিছুমান কলেজত আছে, মই প্ৰাইভেট স্কুল বিলাকৰ কথা কৈছো, প্ৰাইভেট স্কুল বিলাক তাত এজন সাইকোলজিষ্ট থাকে, সেই সাইকোলজিষ্টজনে সাইকোলজি পঢ়ায়ো আৰু তেওঁলোকে চায়ো। এইখিনি তাতে আৰু এটা মানে কি আৰু হাস্যকৰ বুলিয়ে কওঁ নে কি হয়, তেওঁলোক প্ৰশিক্ষণ প্ৰাপ্ত নহয়। MA পাছ কৰি আহিলে, MPhilটো যিমান ৰিগৰাছ, এটা মানে যিমান কঠোৰ প্ৰশিক্ষণ হয়, MA তাৰ তুলনাত একোৱেই নহয়। কোনোবা MA পাছ কৰি আহিলে বা 3 মহীয়া এটা কোৰ্চ কৰিলে তেওঁকে ৰাখি থৈ দিছে, কাৰণ কম দৰমহা দিলেই হয়, তেওঁৰ কোৱালিফিকেশ্যন কম মানে কম দৰমহা দিলেই হয়। সেইমতে যেতিয়া তেওঁ সেইখিনি সেৱা আগবঢ়াব নোৱাৰে, ল'ৰা ছোৱালী যেতিয়া আহে, কেতিয়াবা হয়তো যি ধৰণে ল'ৰা ছোৱালীৰ কথাখিনি শুনিব লাগিছিলে তেনেকে নুশুনে, বা কেতিয়াবা অন্য মনস্ক হৈ গালি চালি দিয়ে, মানে মই এইবিলাক শুনা কথা ষ্টুডেণ্টৰ পৰা, মই সেইখিনি কমপ্লেইন খিনি মোৰলৈ আহে যে মই আমাৰ স্কুলৰ সাইকোলজিষ্টৰ ওচৰত গৈছিলো কিন্তু মই সুফল নাপালো। এতিয়া এইটো জৰুৰী যে এজন প্ৰশিক্ষণপ্ৰাপ্ত সাইকোলজিষ্টক ৰাখক। হয় হয়, এতিয়া আমি আপোনাক কেইটামান মানে আমাৰ শিশু আৰু ধৰি লওক কিশোৰৰ যিবোৰ সমস্যা থাকে, সেইকেইটা অকমান আপুনি বহলাই ব্যাখ্যা কৰিলে মই এটা এটাকে কৈ যাম, ব্যাখ্যা কৰি দিলে মানে ভাল হ'ব। যেনেকে হতাশা আৰু বাইপোলাৰ ডিসঅৰ্ডাৰ কি হয়? দাদা, হতাশা আৰু বা বাইপোলাৰ ডিসঅৰ্ডাৰ, হতাশা আৰু হতাশগ্ৰস্ততা, হতাশা ডাঙৰ কথা নহয়, হতাশা আমি চবেই হওঁ। মই আশা কৰি আহিছিলো মোৰ মায়ে ঘৰত আজি মাংস ভাত বনাই থৈ দিব, মায়ে সিজাই থৈছে দালি আৰু লগতে বন্ধাকবি ভাজি, সেই ভাতখিনি দেখিও মই হতাশ হওঁ। কিন্তু হতাশগ্ৰস্ততা বেলেগ। হতাশগ্ৰস্ততা হৈছে এটা মানে মানসিক স্থিতি, কিন্তু 15 দিনতকৈ বেছি দিন আছে। হতাশগ্ৰস্ততাৰ লক্ষণ বিলাক হ'ল যেনে খোৱা বোৱাত মন, মানে আগতে যিবিলাক কাম কৰি ভাল লাগিছিলে সেই কাম বিলাক কৰি ভাল নলগা, বা শৰীৰ দুৰ্বল লগা, বা তাৰ পাছতে আকৌ ধৰক টোপনিৰ সাল সলনি, টোপনি বেছি অহা, টোপনি নাহা, ঠিক তেনেধৰণৰ লক্ষণ বিলাক আছে। সেইটো হতাশগ্ৰস্ততা, ডিপ্ৰেছন। আৰু চিভিয়াৰ হৈ গ'লে, যেতিয়া বেছি হৈ যায়, সেইবিলাক চুইচাইডলৈ যায়, সেল্ফ হাৰ্মিং বিহেভিয়াৰ, মানে নিজকে কেতিয়াবা শ্লিপিং টেবলেট বেছি খোৱা, বা চুইচাইড কৰিবলৈ বিচৰা, বা তেনেকুৱা কথা কোৱা, মই মৰি গলে ভাল হব ন, সেই তেনেকুৱা জাতীয় কথা কোৱা, তেনেকে কৰিবগৈ পাৰে, সেইটো হতাশগ্ৰস্ততা। বাইপোলাৰ ডিসঅৰ্ডাৰ, তাৰ দুটা পোল থাকে, ধৰক এটা চাইডে ডিপ্ৰেছন আৰু এটা চাইডে মেনিয়া। ডিপ্ৰেছনত মই এতিয়া যিবিলাক লক্ষণ কলো, যে অনবৰতে মন বেয়া লাগি থকা, শৰীৰত দুৰ্বল অনুভৱ হোৱা, তাৰ পাছতে আগতে যিবিলাক কাম কৰি ভাল লাগিছিল সেই কাম বিলাক কৰি ভাল নলগা, এই তিনিটা প্ৰাইমাৰী লক্ষণ। এই লক্ষণ কেইটা থাকে ডিপ্ৰেছনত। ইফালে মেনিয়াত আকৌ বেলেগ ধৰণৰ হয়। মেনিয়াত মনটো খুব ফূৰ্তি লাগি থাকে, কথা কৈয়ে থাকে অনবৰতে, যিমানে মানে নুশুলেও গাত বহুত এনাৰ্জি থাকে, কাম কৰিব পাৰে, ভোকেই নালাগে। আৰু সেইটো ধৰক মই একদম নৰ্মেল হাইপমেনিয়া লেভেলত কৰিছো, সৰু লেভেলত। তাতকৈ বেছি হৈ গলে বেলেগ হ'ব পাৰে, ধৰক এনেই বহুত পইচা দি দিলে, মোৰ তাত টকা আছে, যা লৈ যা, তেনেকুৱা নিচিনা। ৰাস্তাৰ কাষত ড্ৰেইন চাফা কৰি আছে কোনোবাই আজি মই প্ৰাইম মিনিষ্টাৰ, তেনেধৰণৰ কথাও হৈ যাবগৈ পাৰে। বাইপোলাৰ ডিসঅৰ্ডাৰটো সেইটো চুইং কৰি থাকে। প্ৰথম ধৰক ডিপ্ৰেছনত আহে, বা উল্টা পুল্টা হ'ব পাৰে, মেনিয়াও হ'ব পাৰে, ডিপ্ৰেছনো হ'ব পাৰে, সাধাৰণ তেনেকুৱা ধৰণে হৈ থাকিব পাৰে। আৰু ডিপ্ৰেছনত কেৱল সেই মন উদাস লাগি থকা, এনাৰ্জি নাথাকা, কাম কৰি ভাল নালাগা, মৰি যাওঁ ভাৱ আহা, সেইবিলাক হয়। আশাহীনতা, সেইবিলাক ডিপ্ৰেছনত হয়।
হয় আমাৰ আৰু আজিকালি মানে অটিজিমৰ যিটো এটা সমাজৰ সমস্যা আছে যিটো আমাৰ তাৰে জমিন ওপৰতো মানে তাত দেখুৱাইছিলে মানে সেইটো বিষয়ে অলপ ক'বা নেকি অটিজিম এইটো এটা চিন্তনীয় বিষয় মানে আজি ধৰক 20 বছৰ মানৰ পৰা অটিজিমৰ সমস্যাটো যিমান আগবাঢ়িছে যিমান শুনা গৈছে আগতে কিন্তু শুনা নগৈছিল এতিয়া এইটো বাঢ়িছেই নে মানে মানুহবিলাক অলপমান বেছি সজাগ হৈছে সেই কাৰণে হৈছে গম পোৱা নাই আৰু এনেকুৱাও হ'ব পাৰে আগৰ দিনত ধৰক কিবা এটা অটিজিম থাকিলেও আমাৰ গাঁৱৰ পিনে কৈ থৈ দিলে এইটো বেঙা বুলি কৈ থৈ দিলে আৰু শেষ কিন্তু আজিকালি ডক্টৰৰ ওচৰত আহে তে সেইকাৰণেও হ'ব পাৰে কিন্তু মই ডাইৰেক্ট ক'ব নোৱাৰো যে অটিজিমৰ সমস্যা বাঢ়িছে বুলি অটিজিমটো হৈছে নিউৰকগনিটিভ ডিছঅৰ্ডাৰ মানে তেওঁলোকৰ ধৰক 2 বছৰ মানৰ পৰাই ধৰা পৰে যদি লক্ষ্য কৰা যায় তাৰ লক্ষণবিলাক হয় ধৰক মানে ভালদৰে কমিউনিকেট কৰিব নোৱাৰে কথা যেতিয়া পাতে ধৰক চকুৱে নাচায় বা নকৰে মানে আপুনি যদি কথা মাতিছে শুনপুনা চাওঁ বা দেহাটো চাওঁ কিন্তু সি আপোনালৈ নাচায় তাৰ যিটোৱে নাম হয় আপুনি যদি মাতে আপোনাৰ সৈতে আই কণ্টেক্ট নকৰে আপুনি কোলাত যদি দেখুৱাইছে কি চৰাই আপুনি দেখুৱাইছে নৰ্মেল যেতিয়া ল'ৰা ছোৱালী হ'ব তেওঁলোকে আপুনি যিপিনে আঙুলিটো দেখুৱাইছে সেইপিনে চাব যদি অটিজিম থাকে তেন্তে সেই ল'ৰাটোৱে সেইপিনে নাচাব বা মানে ৰেছপন্স নকৰিব আপুনি যি ধৰণে কয় তাৰ প্ৰতিক্ৰিয়াটো নাথাকিব আৰু ৰিপিটেটিভ বিহেভিয়াৰ এতিয়া যদি ধৰক এই কলমটো লৈ টিক টিক মাৰি আছে মানে মই বা কাগজ এখন লৈ ছিগিয়ে থাকিব যিবিলাক প্ৰডাক্টিভ বিহেভিয়াৰ নহয় প্ৰডাক্টিভ মানে কিবা এটা অৰ্থ নাই সেইবিলাক আমি কি ৰিপিটেটিভ বাৰে বাৰে কৰি থাকে আৰু ক'ব নোৱাৰে ধৰক দুখ ভাল লাগিছে বেয়া লাগিছে সেইবিলাক ক'ব নোৱাৰে এতিয়া সেইবিলাক যদি এইটো লক্ষণ বিহেভিয়াৰ কেনেকৈ চিনাক্ত হয় ধৰক দাদা অটিজিমটো সাধাৰণতে কিমান বয়সত মানে ধৰা পৰে নৰ্মেলি 2 বছৰত ধৰা পৰি যায় 2 বছৰত ধৰা পৰি যায় যদি মানে মাক দেউতাক সজাগ হয় 2 বছৰৰ ভিতৰত ধৰা পৰি যায় হয় আৰু এতিয়া ধৰক এই আমাৰ যিটো কোৱা শুনিছো ধৰক 12 মাহৰ ভিতৰত যদি বেবলিং নহয় বেবলিং মানে বা মম্মা এই শব্দবিলাক যে কয় ল'ৰা ছোৱালীয়ে হয় যদি 12 মাহৰ ভিতৰত নহয় বা 16 মাহৰ ভিতৰত ল'ৰা ছোৱালীয়ে এটা শব্দ ক'ব পৰা হ'ব লাগে যদি সেইটো হোৱা নাই 2 বছৰৰ ভিতৰত দুটা শব্দ ভাত দিয়া মা ভোক সেই সিমানখিনি ক'ব পৰা হ'ব লাগে যদি নহয় তেন্তে সেইবিলাক চিন্তনীয় বিষয় সেই 2 বছৰৰ ভিতৰত বা যদি একো এক্সপ্ৰেছ নাথাকে আপুনি স্বীকৃতি দিছে হাতখনতে স্বীকৃতি দিছে কিনো কৰ একো নকৰ কেলে তথাপিও যদি একো মানে আবেগ প্ৰকাশ নকৰে কান্দা বা ভয় লগা বা বিৰক্ত হোৱা প্ৰকাশ নকৰে সেইবিলাক চিন্তনীয় বিষয় হয় দাদা আমি নেক্সট হেৰিয়ালৈ গৈছো কণ্ডাক্ট ডিছঅৰ্ডাৰ মৰমৰ দেউতাৰ বিপুল যি ধৰণে এটা কেৰেক্টাৰ আমাৰ হেৰি কৰিছিলে যে ঘৰৰ পৰা পলাই যোৱা মানে উৎপাত কৰা আমাৰ ইয়াত যিটো মানে আপোনাৰ কনচালটেন্ট সাইকোলজিষ্টৰ সহায় ল'ব লাগে তাৰ জেগাত আমাৰ মানুহে পূজা পাতে ল'ৰাটো ছোৱালে যে গতি বেয়া বুলি গতিকে এইটো মানে কি আমেৰিকাত এই বস্তুটো কেনেকে মানুহে এড্ৰেছ কৰে এনেকুৱা অটপালিৰ মানে সমস্যা বা কণ্ডাক্ট ডিছঅৰ্ডাৰটো কণ্ডাক্ট ডিছঅৰ্ডাৰ এতিয়া চাওক এইটো মানে সমাজভেদে বেলেগ হয় এতিয়া আপুনি যিখিনি আমাৰ ভৱেন্দ্ৰনাথ শইকীয়াই বিপুলৰ কথা ক'লে যে তেতিয়া তাত সেই ঠিক তেনেকুৱা আপুনি যদি শ্ৰীকৃষ্ণৰ কথা ভাবে শ্ৰীকৃষ্ণ সেই সময়ত শ্ৰীকৃষ্ণ যিখিনি অটপালি কৰিছিলে কাৰোবাৰ গাখীৰ চুৰ কৰি খোৱা অমুক চুৰ কৰি খোৱা কি ক'ব এতিয়া কৈছো কিন্তু মই সেই বিষয়ে একো ক'ব নাযাওঁ বাৰু কাৰণ সেই সময়ৰ সমাজৰ বিষয়ে মই নাজানো এতিয়া আমেৰিকাত যিবিলাক শিক্ষিত মানুহ হয়
তেওঁলোকে ধৰক শিক্ষিত অৰ্থনৈতিকভাৱে সবল তেওঁলোক ক্লিনিকেল সাইকোলজিষ্টৰ ওচৰত আহে কণ্ডাক্ট ডিসঅৰ্ডাৰৰ কাৰণে হয় আৰু যিবিলাক ধৰক কিবা কাৰণত সাধাৰণতে কণ্ডাক্ট ডিসঅৰ্ডাৰ দেখা যায় মানে যদি ঘৰখন ভাঙা হয় মাক দেউতাকৰ ডিভোৰ্স হৈ থাকে বা এক্সট্ৰা মেৰিটেল এফেয়াৰ্স থাকে বা শাহু শহুৰে মাকৰ ওপৰত অত্যাচাৰ কৰে কিবা এটা কাৰণ থাকে পৰিয়ালত যদি তেনেকুৱা নিচিনা হয় সেইবিলাক পৰিয়ালৰ পৰা আমেৰিকাতো ল'ৰা ছোৱালী ছাপোৰ্ট নাপায় আৰু অতি দুখৰ বিষয় যে বহুত ধনী দেশ হলেও সেই ল'ৰা ছোৱালীবিলাক তেনেকৈ থাকি যায় কিন্তু যদি মাক দেউতাক শিক্ষিত হৈছে তেওঁলোকে আৰু তেওঁলোকৰ মানে কি অৰ্থনৈতিকভাৱে সবল তেওঁলোক সাইকোলজিষ্টৰ ওচৰত আহে হয় না আমাৰ ইয়াত কোৱা নিচিনা পূজা পাতল নকৰে তাত পূজা পাতল তাত তাৰ কাউন্সেলিং আকৌ অলপ বেলেগ চাৰ্চলৈ লৈ যায় চাৰ্চত ফাদাৰে শিকাব হয় তাতো ইয়াত হয় যেনেকে আমাৰ বেজৰ ওচৰত যায় এই মই শুনিলো আৰু হেৰি ৰিচেন্ট কেছ এটা ল'ৰাটো মেট্ৰিকৰ পৰীক্ষা আছে সোমবাৰে আজি পৰীক্ষা আছে সি ফাকুৱা খেলিবলৈ ঘূৰি ফুৰিছে আৰু মাকে ঘৰত সি যে ফাকুৱা খেলিব গৈছে মাকে ঘৰত কৃষ্ণ দুখ আছে বুলি হেৰি কৰিছে নাম পাতিছে এতিয়া ঠিক তেনেকুৱাই মানে ধৰ্মীয় এটা যিটো প্ৰভাৱ আমাৰ ইয়াতো আছে তাতো কিবা অসুবিধা পাইছে মাকে চাৰ্চৰ প্ৰথমতে লৈ যাব মই নৰ্মেল মানুহখিনিৰ কথা কৈছো আৰু ধৰক ইউনিভাৰ্চিটিত থকা বা মেইন চিটিত থকা মানুহখিনিৰ কথা কোৱা নাই প্ৰথমতে চাৰ্চত যায় চাৰ্চৰ প্ৰভাৱটো আছে তাত হয় দাদা এতিয়া আমি নেক্সট টপিক হৈছে এই শংকা বা এনজাইটি ডিসঅৰ্ডাৰ এইটো আকৌ কেনেকুৱা বস্তু জিনা দাদা এনজাইটি ডিসঅৰ্ডাৰ হয় এনজাইটি ডিসঅৰ্ডাৰ বুলি ক'লে যেটো আমাৰ উদ্বেগ এইটো বহুত ক্ষেত্ৰত নৰ্মেল মানে সাধাৰণ কিন্তু ই তেতিয়া ডিসঅৰ্ডাৰ হৈ যায় যেতিয়া ই আমাৰ দৈনন্দিন জীৱন যাত্ৰাত প্ৰভাৱ পেলায় এনজাইটি ডিসঅৰ্ডাৰৰ ভিতৰত বিভিন্ন ধৰণৰ ভাগ থাকে যেনে ফোবিয়া ফোবিয়াত হয় কি ধৰক মোৰ খাবলৈ ভয় লাগে মোৰ পৰীক্ষালৈ ভয় লাগে সেই ভয় লগা বিলাক আহে ফোবিয়াত OCD আহে হয় OCD মানে সুস্থি বায়ুগ্ৰস্ততা শুনিছেনে শুনি আছো সুচি শুনি বায়ুগ্ৰস্ততা আছো আমি অসমীয়াত সুচি বায়ুগ্ৰস্ততা কওঁ ইংৰাজীত কয় হয় অবসেছিভ কম্পালসিভ ডিসঅৰ্ডাৰ ধৰক হাত ধোৱা হাতকে বাৰে বাৰে ধুই থকা দুৱাৰখন বন্ধ কৰিলে নে নাই গেছৰ চিলিণ্ডাৰটো বন্ধ কৰিলে নে নাই সেইবিলাক বাৰে বাৰে মানে চাই থাকা সেইবিলাক আহিলে অবসেছিভ কম্পালসিভ ডিসঅৰ্ডাৰ যিটো স্পেক্ট্ৰাম মানে সেইটো বহুত ডাঙৰ আৰু হয় আনফৰ্চুনেটলি দুৰ্ভাগ্যবশত বহুত মানুহৰ তাত আছে তেওঁলোকে মানি নলয় বা চিকিৎসা লবলৈও অলপ অপৰাগ হৈ থাকে কিন্তু বহুতৰ তাত থাকে আৰু ধৰক ঔষধেই নহয় ধৰক সাইকোথেৰাপিও বহুত সহায় কৰে মোৰে বহুত পেচেণ্টে এতিয়া সুন্দৰভাৱে আছে আগতে যিটো ভয়ত থাকিছিলে অনবৰতে কি হব কি নহব মই মৰিমেই নেকি যিটো ভয় থাকে সেই ভয়টো দিলে তেওঁলোকৰ নাই হয় দাদা আৰু ইয়াত সাবষ্টেন্স এডিকচন বুলি যিটো কথা কয় সেইটো আমাৰ ইয়াত বহুত পৰিমাণে বেছিকে হোৱা দেখিবলৈ পোৱা গৈছে অসমত মদ ভাং হুম হুম বিশেষকে এতিয়া ডেনড্ৰাইট খাবলৈ লৈছে গতিকে এইটো বস্তু মানে হুম হুম কি হয় সাবষ্টেন্স এডিকচনটো কেনেকে এৰুৱাব পৰা যাব সাবষ্টেন্স এবিউজ বিশেষকৈ আমি আজি কিশোৰৰ কথা পাতি আছো কিশোৰীৰ কথা গতিকে মই কিশোৰীৰ কথাকে ক'ম এইটো যেতিয়া তেওঁলোকে এবাৰ চেষ্টা কৰে সেইটো ডাঙৰ কথা নহয় মানে সকলোৱে এক্সপেৰিমেন্ট কৰি চাব বিচাৰে লগৰ লগত গৈ চিগাৰেট এটা খাইছে কোনোবা এদিনা বিয়েৰ অকণ খাই আহিছে বা শিৱৰাত্ৰিত অকমান ভাং খাই আহিছে এইটো কৰে তেওঁলোকে এক্সপেৰিমেন্ট কৰিছে কিন্তু এইটো বিপদজনক কথা যেতিয়া এইটো অভ্যাসত পৰিণত হ'ব
অভ্যাসত পৰিণত হোৱাৰ লগে লগে তাৰ চিকিৎসা বেমাৰ হৈ যাব, তাৰ চিকিৎসাৰ কথা আহি যাব। এই ক্ষেত্ৰত মই এটাকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে সৰুৰে পৰা, যাতে ধৰক যদি ল'ৰাটোৱে বাহিৰত চিগাৰেট এটা খাই আহিছে, তাইকৈ দেউতাকক ক'ব পাৰে, অ' দেউতা আজি নহয় কাম এটা কৰিলো জানা, মই নহয় চিগাৰেট খালো। তেতিয়া দেউতাকে সোধে কেনেকুৱা লাগিল, ইমান কাহ হ'ল নাখাও আৰু জীৱনত। সেইটো সলনি যদি মানে কি যেতিয়া আলোচনা কৰি দিলে, দেউতাকৰ সৈতে আলোচনা কৰি দিলে বা মাকৰ সৈতে আলোচনা কৰি দিলে, ল'ৰাটোৰ আগ্ৰহটো নাথাকে। মানে কথা এষাৰ আছে, ফুলো নে নুফুলোকৈ কলিটি, তেনেকুৱা মানে যিবিলাক বস্তু ঢাকি ৰখা যায় তাৰ প্ৰতি আকৰ্ষণটো বেছি। যেতিয়া ল'ৰাটো আহি দেউতাকক কৈ দিলে মই আজি বিয়েৰ খালো, এনেকে টেষ্ট কৰিলো, কেনেকুৱা লাগিলে, ইয়াত তিতা, মোক গম পাই গৈছে, এইবিলাক জ্বলি গৈছে, যেতিয়া খাইছো একো ভাল নালাগিলে। টেষ্টটো একেবাৰে ভাল নহয়। মানে প্ৰথম যেতিয়া খাই ল'ৰা ছোৱালীয়ে একো, যদি বাপেকৰ লগত বা মাকৰ লগত তেনেকে কথাখিনি খোলাখুলিকে পাতি দিলে, পিছৰ দিনাও মানে তেতিয়া বাপেকে শ্বেয়াৰ কৰিব পাৰে, তোৰ বয়সত যেতিয়া মই আছিলো নহয়, ময়ো খাইছিলো, খাওঁতে মোৰ এনেকুৱা বমি হ'ল, পাছৰ দিনাৰ পৰা মই নাই খোৱা। যদি তেনেকে খোলাখুলিকৈ কথাটো পাতি দিয়ে, তেন্তে সি অভ্যাসত পৰিণত নহব। কিন্তু আমাৰ হয় কি, ধৰক ল'ৰাটোৰ বেগত চিগাৰেটৰ টুকুৰা এটা পালে বা মাকে পাই কি কৰিব কি নকৰিব তাক দুটা প্ৰমাণ দিলে, তেনেকুৱা এটা বাপেকক কম বুলি ভাবোতে আইতাকে ক'লে, ঐ নকবি বাপেকক নলগাবি, বাপেকে পিটিব তাক। গতিকে কথাটো লুকুৱাই দিলে, মাক আইতাকে লুকুৱাই দিলে। আৰু তাৰ পাছলৈ লাহে লাহে মানে ল'ৰাটোৱেও গম পাইছে যে মোৰ মায়ে দেউতাক সকলো কথা খুলি কবলৈ ভয় কৰে, গতিকে হেৰি কৰো, মইতো মাক ব্লেকমেইলিং কৰিব পাৰিম। তেনেধৰণৰ কথাবিলাক যেতিয়া হয়, তেতিয়া এইটো অভ্যাসত পৰিণত হৈ গ'ল। তাৰোপৰি যদি ল'ৰা ছোৱালী অভ্যাসত পৰিণত কৰিব বিচাৰিছে, মানে অন দ্য প্ৰচেছত আছে, সেইটো আধা ৰাস্তাতে আছে, সি ৰেগুলাৰলি খাবলৈ লৈছে, তেনেকুৱা এটা কথা পাতিলে কি কাৰণত, মানে কি ভাল পাইছো কি বেয়া, তাৰ কি কষ্ট এণ্ড বেনিফিট এনালাইচিছ, তো খোৱাৰ পাছত কি হব পাৰে, বা খোৱাটো বাদ দিলে তোৰ কি হব পাৰে, লাভ কি লোকচান কি, সেইখিনি যদি কৰা যায়, তেন্তে তেওঁলোকক মানে বেমাৰৰ পৰা ছাবষ্টেন্স এবিউজ হ'ব পাৰি। হয়, আৰু মানে দাদা ইটিং ডিছঅৰ্ডাৰটো কি হয়, এইটো একেই নেকি? দাদা ইটিং ডিছঅৰ্ডাৰ এইটো একে নহয়। ইটিং ডিছঅৰ্ডাৰ সাধাৰণতে এংজাইটিৰ কাৰণে হয়, বেলেগ বেলেগ ধৰণৰ থাকে। ইটিং ডিছঅৰ্ডাৰ মানে যিটো অস্বাভাৱিক ধৰণে খোৱা অভ্যাস, অস্বাভাৱিক, যিটো স্বাভাৱিক নহয়। ধৰক মই পৰীক্ষা আছে বুলিয়ে মই এৰাতিত এটা ভুজিয়া পেকেট খাই দিলো, সেইটো মই এংজাইটিত খাইছো, মোৰ উদ্বেগৰ কাৰণে খাইছো। সেই এদিনৰ কথা হলে সেইটো বেলেগ কথা, কিন্তু যেতিয়া এইটো দীঘলীয়া সময়ৰ কাৰণে হয়, তেতিয়া সেইটো বেমাৰত পৰিণত হৈ যাব। ইটিং ডিছঅৰ্ডাৰ এনৰেক্সিয়া নাৰ্ভোচা আছে, মানে তাৰ ভাগ আছে, বুলিমিয়া নাৰ্ভোচা, দুই ধৰণৰ। এনৰেক্সিয়া নাৰ্ভোচা হৈছে যে নাখায়, মানে যি একদম বাচি বাচি কিবা অকমান খাব, তাৰ কাৰণে মানে যিমানেই নহওক, কেতিয়াবা মূৰ ঘূৰাই পৰি গৈছে, অকনমান খাব, বাচি বাচি নাখায়। আৰু বুলিমিয়া নাৰ্ভোচাত হৈছে কি, খায়, কন্ট্ৰল কৰিব নোৱাৰে। মানে মই মানে এটা পেকেট চিপছ পাইছো, ডাঙৰ পেকেট এটা পাইছো, সেই মই গোটেই পেকেটটোৱে খাই দিম। আৰু কিন্তু খোৱাৰ পাছত মোৰ ইমান দুখী ভাৱ হ'ল, মই আঙুলি সোমোৱাই দিলো মুখত আৰু বমি কৰি দিছো। সাধাৰণতে এই বুলিমিয়া নাৰ্ভোচাৰ কাৰণে মানুহৰ যিটো বডি ইমেজ হয়, ছোৱালী বিলাকৰ বেছি হয়, ল'ৰাৰ তুলনাত। যিটো বডি ইমেজ হয়, ধৰক মই শকত, মই আনহেল্ডি, মই দেখাত বেয়া, মই ক্ষীণাব লাগে, আৰম্ভণি সেইখিনিৰ পৰাই হয়। আৰু এইটো বিঞ্জ ইটিং যিটো আছে, ধৰক বিঞ্জ ইটিং বা বিঞ্জ ড্ৰিংকিং, সেইটো এটা এটা কাৰণত হয়। সেইটো কোপিং ষ্ট্ৰেটেজি ডেফিচিয়েঞ্চিৰ কাৰণে হয়। এটা যদি ভাল কোপিং ষ্টাইল নাথাকে, তেন্তে সেইটো ধৰক তেওঁলোকে বিঞ্জ ইটিং বা বিঞ্জ ড্ৰিংকিং সেইবিলাক ফলো কৰিব পাৰে। হয়, দাদা এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰটো কেনেকুৱা বস্তু? এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰ, আচ্ছা, এইটো হৈছে নামটোৱে কয়
ইয়াৰ তিনিটা ভাগ থাকে। এটা আছে ইনএটেনশ্যন, মানে একেবাৰে মনোযোগ দিব নোৱাৰে। এই বেমাৰটো আকৌ মানে 6 বছৰৰ আগতে ধৰা পেলাব, মানে 6 বছৰ আগতে অবজাৰ্ভ কৰে। এতিয়া ইনএটেনশ্যন, আপুনি যদি ল'ৰাটোৰ বহীখন চাই, সাধাৰণতে ল'ৰা বেছি হয়, ছোৱালীৰ কম। ল'ৰাটোৰ যদি বহীখন চাই, বানানবিলাক চাব, একদম মানে সৰু সৰু মিষ্টেক হৈ আছে, কোনো কথাতে মনে দিব নোৱাৰে। মানে ভুলবিলাক এনেকুৱা নহয় যে সি নাজানে, সি জানে কিন্তু ভুল কৰি থৈ দিছে। সেইটো হৈছে ইনএটেনশ্যন, মনোযোগ দিব নোৱাৰে। আৰু 2 নম্বৰ কথাটো হৈছে হাইপাৰ এক্টিভ। এই ধৰক ৰাস্তাত আপুনি কথা পাতি আছে, আপোনাৰ ল'ৰা তাৰ পৰা ৰাস্তাৰ পৰা শিলগুটি এটা উঠাই দিলে মাৰি কাৰোবাৰ ঘৰত আলহী ঘৰত গৈছে, বহিব দিছে, সি বহি থাকিব পৰা নাই আৰু সোফাখনত এই সোফাৰ পৰা সূতা এডাল উলিয়াইছে, ক'ৰবাত ফোনটো আছে যদি ফোনটোকে চুইছে, বাগৰি ফুৰিছে। সেইবিলাক হৈছে হাইপাৰ এক্টিভ। এক জেগাত নাথাকে, দৌৰি ফুৰিছে, দুৱাৰখন ধেংকে মাৰিলে। সেইবিলাক হৈছে হাইপাৰ এক্টিভিটি। এতিয়া ইম্পালচিভিটি, 3 নম্বৰটো হৈছে ইম্পালচিভিটি। ইম্পালচিভিটি মানে ক্লাছত প্ৰশ্ন এটা সুধিছে, কোনে ক'ব পাৰিবা বাইদেউ প্ৰশ্নটো কৰি হোৱাই নাই? য়েছ মেম, মই দিম, মই ক'ম। হাত দাঙিছে, প্ৰশ্নটো ইফালে কৰি হোৱা নাই। বা মাকে কৈ থৈ গৈছে, বাবা তুমি ইয়াতে বহি থাকা হা, উভতি আহি পাইছে, মা মই তোমাৰ মোবাইলটো পালাই দিলো। কিয় পালাই দিলা? মন গ'ল। ইম্পালচিভিটি, মানে যিটো কৰিব মন যায় কৰি দিয়ে, সেইটো বাধা দি ৰাখিব নোৱাৰে। এই 3টা লক্ষণ থাকে। এটেনশ্যন ডেফিচিট ডিছঅৰ্ডাৰ, হাইপাৰ এক্টিভ ডিছঅৰ্ডাৰক আকৌ হাইপাৰ কাইনেটিক ডিছঅৰ্ডাৰ বুলিও কয়। ইয়াৰ মেনেজমেণ্ট আছে। ধৰক কাৰণটো এতিয়া নাজানে যে এইটো কাৰণেই হৈছে, বা বায়'লজিকেল হয় বা আপব্ৰিঙিঙৰ কাৰণে হৈছে, সেইটো বুলিয়ে নহয়। যেনেকে কণ্ডাক্ট ডিছঅৰ্ডাৰ বা ODD আমি ক'ব পাৰো, এইটো আপব্ৰিঙিঙৰ কাৰণে হৈছে, ফেমিলিৰ কাৰণে। ADHD কাৰণটো আমি নাজানো কিমান কি কাৰণে, জেনেটিক হয় নে আপব্ৰিঙিঙৰ কাৰণে হয়, কিন্তু তাৰ মেনেজমেণ্ট আছে। আৰু আপুনি জানিলে আচৰিত হ'ব যে মানে ডাঙৰ ডাঙৰ মানুহ আছে যিবিলাকৰ সৰুতে তেওঁলোক এনেকুৱা অটপলীয়া আছিলে, এক জেগাত থাকিব নোৱাৰা, দৌৰি ফুৰা, এইটো বস্তু ভাঙিলে, সেইটো কৰিলে, তেনেকুৱা নিচিনা। হয়। দাদা আৰু লাৰ্ণিং ডিছঅৰ্ডাৰটো কেনেকে চিনি উলিয়াব পাৰি? লাৰ্ণিং ডিছঅৰ্ডাৰ। লাৰ্ণিং লাৰ্ণিং ডিছঅৰ্ডাৰ ইয়াতে ধৰক, আপুনি এইখন চিনেমা চাইছিলেনে বাৰু, তাৰে জমিন পৰ, ডিছলেক্সিয়া। ধৰক তাৰ পৰাই মানুহবিলাক অকমান সজাগ হৈছে, হ'লেও মই চিনেমাখন বৰ ভাল চিনেমা বুলি নকওঁ। নোকোৱাৰ কাৰণ আছে, মানে ভালকে বনাইছে, চিনেমাখন ভাল বুলি নোকোৱাৰ কাৰণ আছে। লাৰ্ণিং ডিছঅৰ্ডাৰত হয় কি, লাৰ্ণিং ডিছএবিলিটিজ একচুৱেলি। তাত ল'ৰা ছোৱালী ধৰক ঠিকে থাকে সাধাৰণতে। মই ধৰক ধৰি লৈছো মোৰ এই লাৰ্ণিং ডিছএবিলিটিজ আছে, মই অসমীয়া পঢ়িব পাৰো, হিন্দী ইংৰাজী সমাজ অধ্যয়ন পঢ়িব পাৰো, বিজ্ঞানো পঢ়িব পাৰো, কিন্তু অংক মই নোৱাৰো। বা মই অংক পাৰো, বিজ্ঞান পাৰো, কিন্তু মোৰ অসমীয়া দেখিলেই মানে মোৰ টোপনি ধৰি আহে। তাত যেনেকে হৈছিলে টোপনি ধৰি আহে, মই অসমীয়া পঢ়িব নোৱাৰো, অসমীয়া আৰু ইংৰাজী আৰু হিন্দী পঢ়িব নোৱাৰো, মানে ভাষা মই নোৱাৰো। বা আকৌ এনেকুৱা হ'ব পাৰে যে মই গোটেইখিনি মোৰ মনত আছে, মই কৈ দিব পাৰো, কিন্তু লিখা কথা যেতিয়া আহিলে মোৰ অৱস্থা বেয়া, আৰু মই লিখিব নোৱাৰো। ঠিক তেনেকুৱা নিচিনা। এতিয়া সেইটো মানে লাৰ্ণিং যিটো ডিচএবিলিটিজ হয়, তাৰ অৰ্থ ইণ্টেলেকচুৱেল ডিচএবিলিটিজ নহয়। তেওঁলোক মানসিকভাৱে পিছপৰা নহয়, বুদ্ধিগতভাৱে পিছপৰা নহয়। তেওঁলোকৰ এটা বিষয়ত মে বি লেংগুৱেজ হ'ব পাৰে, বা নাম্বাৰছ হ'ব পাৰে, বা পঢ়াত হ'ব পাৰে, বা লিখাত ৰিডিং বা ৰাইটিং, কিবা এটা বিষয়ত তেওঁলোকৰ অসুবিধা থাকিব পাৰে। সেইখিনিত এতিয়া তাৰ মেনেজমেণ্ট আছে, বা তাৰ বেলেগ বেলেগ আছে, যেনে ডিছলেক্সিয়া আছে। তাৰে জমিন পৰত ডিছলেক্সিয়া দেখুৱাইছিলে। মই এইখিনিতে মই চিনেমাখনৰ বিষয়ে কওঁ, তাৰে জমিন পৰত হৈছিলে কি, তাত দেখুৱাই আৰু ল'ৰাটোৱে বৰ ধুনীয়া ছবি আঁকিবগৈ পাৰে, সি মানে কি তাৰ নাম্বাৰছ বিলাক পঢ়াত অসুবিধা হয়, কিন্তু সি ছবি আঁকিব পাৰে। এতিয়া আমাৰ ওচৰত যেতিয়া মানে মাক বাপেক আহে, মাক বাপেকে চিনেমাখন চাই আহে অলৰেডি, যে আমি চিনেমাখন চাই আহিছো, তাৰে জমিন পৰ চাইছো, তাত
তেনেকে মোৰ ল'ৰাটো এইটো অসুবিধা আছে কিন্তু সি চাগে ছবি আঁকিব নোৱাৰিলেও গানটো গাব পাৰিবই তেনেকুৱা এটা এক্সপেক্টেশন থাকে কিন্তু কথাটো হ'ল নট নেচেচাৰী মানে অংক নোৱাৰিলে বুলিয়ে যে গান গাব পাৰিব বা অসমীয়া নোৱাৰিলে বা ইংৰাজী নোৱাৰিলে বুলিয়ে যে সি ভাল ছবি আঁকিব পাৰিব তেনেকুৱা কোনো কথা নাই হ'ব পাৰে মানুহ কোনো পাৰফেক্ট নহয় মানে কোনো মানুহে পাৰফেক্ট নহয় এতিয়া ধৰক কোনোবা এজনৰ কিবা এটা বিষয়ত দুৰ্বলতা থাকিব পাৰে তাৰ মেনেজমেণ্ট আছে তাক কেনেকে আগবঢ়াই নিব পাৰি পিছপৰা সেই বিষয়টোত পিছপৰাজনক কেনেকে আগবঢ়াই নিব পাৰি মেনেজমেণ্ট আছে কিন্তু হ'ল বুলি মানে কি অভাৰ এক্সপেক্টেশন যিটো থাকে মোৰ ল'ৰাটো গায়ক হ'ব তেনেকে ভাবাটো ভুল তাৰ মেনেজমেণ্ট আছে তাৰ ধৰক ষ্টেপ বাই ষ্টেপ পেৰেণ্টছৰ কৰণীয় বহুত আছে যেতিয়া লাৰ্ণিং ডিছেবিলিটিজ আহে পেৰেণ্টছৰ কৰণীয় বহুত থাকে তেওঁক হয় সাইকোলজিকেলি সাপোৰ্ট দিব লাগে কি হ'ল তই তোৰ ইংৰাজীত তই ডি টু বি লিখিলি পি টু কিউ লিখিলি তাতে কি হ'ল হ'ব তই অংকটো ভালকে কৰিব পাৰিছ সেইখিনি যে ক'ব পৰাকে পেৰেণ্টছ মানে মানসিকভাৱে প্ৰস্তুত হ'ব লাগে দাদা হয় স্কিজোফ্ৰেনিয়া বুলি যিটো বস্তু আছে সেইটো কি হয় মানে যিটো মানে হাইস্কুল এৰিব সময়ত বন্ধু লগ এৰি দিয়ে কিছুমান অদ্ভুত তাৰমানে ঘৰ এৰি যাম কিবা কিবি ক'বলৈ ধৰে তেনেকুৱা কি হয় বস্তুটো স্কিজোফ্ৰেনিয়া এটা সাইকোটিক ডিসঅৰ্ডাৰ বংশগতি হ'ব পাৰে বংশগতি এটা জিন ডাঙৰকৈ এইটো মানে খুব প্ৰভাৱ থাকে জিনৰ আৰু তাৰোপৰি নাথাকিলেও হ'ব পাৰে এনেকুৱা নহয় যে বংশত থাকিলেহে হ'ব বংশত নাথাকিলেও হ'ব পাৰে আৰু এই বয়সন্ধিৰ কালছোৱাত সাধাৰণতে হয় বা মানে আৰ্লি 20s মানে ল'ৰাৰ 30sত ছোৱালীৰ তেনেকে স্কিজোফ্ৰেনিয়া হয় আৰু স্কিজোফ্ৰেনিয়াৰ একেই মানে সম্পূৰ্ণ ক'ব পৰা নাই কি কাৰণে হয় কিন্তু ডপামিন নামৰ যিটো নিউৰোট্ৰান্সমিটাৰ থাকে তাৰ খেলি মেলিৰ কাৰণে হয় আৰু লক্ষণবিলাক এনেকুৱাই মানে অদ্ভুত কথা কোৱা সন্দেহ কৰা ভয় কৰা বা হেল্ল' শুনিলে মইহে শুনিলো দাদা শুনিছেনে শুনিছো কৈ থাকা হেল্ল' তেনেকে এইবিলাক স্কিজোফ্ৰেনিয়াৰ লক্ষণ হয় তাৰ কি আছে নিদান দাদা মানে তাৰ প্ৰতিকাৰ কি আছে নিদান তাৰ নিদান স্কিজোফ্ৰেনিয়াৰ কাৰণে যিমান পাৰি সোনকালে স্কিজোফ্ৰেনিয়া বুলিয়ে নহয় যিকোনো মানসিক ৰোগৰ কাৰণে যেতিয়াই গম পোৱা যায় যে কিবা এটা বিসংগতি হৈছে তেতিয়াই তেওঁ সাইকিয়াট্ৰিষ্টৰ ওচৰত যাব লাগে সাইকোথেৰাপি হওক বা মেডিচিন হওক যদি আৰম্ভ কৰে তেন্তে তাক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি যিমান সোনকালে পাৰে যদি স্কিজোফ্ৰেনিয়া থকাৰ পাছতো আমি ভাবো যে বিয়া পাতি দিলে ঠিক হৈ যাব ঔষধ নোখোৱালেও হ'ব এই বিয়া পাতি দিলে সেই সাময়িকভাৱে এসপ্তাহ দুসপ্তাহ ভাল হ'ব পাৰে মানে কি আৰু পৰিৱেশটো বেলেগ হোৱাৰ কাৰণে দমন হৈ থাকিব পাৰে তাৰ বাদে এইটো ভাল নহয় ঔষধ খাব লাগিব আৰু যিমানে দেৰি হ'ব সেই বেমাৰটো নিয়ন্ত্ৰণ কৰা টান হৈ যাব হয় দাদা হয় আমাৰ এই আলোচনা কিশোৰ বয়সৰ প্ৰেমৰ কথা এৰি দিলে কেতিয়াও সম্পূৰ্ণ হ'ব বুলি ভবা নাই গতিকে মানে কিশোৰ বয়সত প্ৰেমটো আচলতে মানে প্ৰেৰণা যোগোৱা বস্তু হয় নে নহয় বয়সন্ধিৰ সময়ত মানসিক পৰিৱৰ্তনবোৰ আমি কোনবোৰ আচৰণ বেছিকে মানে লক্ষণবোৰ মাক দেউতাকে চাব লাগে প্ৰেম শব্দটোৱে জেঙীয়া বহুত জেং শব্দ সেইটো এতিয়া কিশোৰ অৱস্থাত যেতিয়া হৰমন বিলাক একদম তল ওপৰ হৈ থাকে সেই সময়ত প্ৰেমটো কি বুলি ক'ম এতিয়া এইটো ব্যক্তিভেদে সকলোৰে বাদে বেলেগ বেলেগ যদি ল'ৰাজনে ভাবিছে যে এই ছোৱালীজনীক মই ভাল পাওঁ ছোৱালীজনীক ভাল পোৱাৰ কাৰণে মই এটা ভাল হেৰি কৰিব লাগিব মানে ভালকে পঢ়িব লাগিব ভাল এটা কেৰিয়াৰ বনাব লাগিব মই
দলঙৰ ওপৰত গৈ আড্ডা দি থাকিব নোৱাৰিম বা মই সোনকালে ঘৰ আহি সোমাব লাগিব কাৰণ নহলে ছোৱালীজনীয়ে মোক বেয়া বুলি ভাবিব, তেন্তে সেইটো প্ৰেৰণা হ'ল। বা ছোৱালীজনীয়ে যদি ভাবিছে নাই 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 মই ইয়াত ঘূৰি ফুৰিলে বা এনেকুৱা কৰিলে ল'ৰাটোৱে বেয়া পাব, গতিকে মই ভালকে থাকো, মই ভাল এটা কেৰিয়াৰ বনাব লাগিব, তেন্তে সেইটো প্ৰেৰণা হ'ল। কিন্তু যদি এই ভয়টো বা সিজনৰ প্ৰতি সিজনৰ কাৰণে এইখিনি কৰিব লাগিব বুলি ভাৱটো যেতিয়ালৈ মনলৈ নাহে, তেন্তে তেন্তে বিপথে যায়। সেইটোৱে, হয় তেন্তে ল'ৰা ছোৱালী বিপথে যায়, ভাল ভাল প্ৰতিভা নষ্ট হৈ যায়। হয় দাদা নহয়, প্ৰেমত পৰি ভাল হোৱাও আছে, প্ৰেৰণা লৈ। ভালো আছে, ভালো আছে। তাকেই হয় ধৰক যদি সেইটো লয় এই ছোৱালীজনীৰ কাৰণে মই ভাল হব লাগিব বা এই ল'ৰাটোৰ কাৰণে মই ভাল হব লাগিব, তেন্তে ভাল হৈ যায়। কিন্তু যদি ভাবে নহয় এইক মই ভাল পাইছো, মই কাম এটা কৰিম, মই ৰেষ্টুৰেণ্টত যাব লাগিব, মাৰ লগত কাজিয়া লাগি পইচা ল'ম, এই ল'ৰাটোক মই ভাল পাইছো, তাৰ বাৰ্থডেত মই কিবা এটা ভাল গিফ্ট দিব লাগিব, মই দেউতাৰ পাৰ্চৰ পৰা পইচা চুৰ কৰিম, তেন্তে বিপদে গ'ল। হয় 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 এহ, নাই নাই আজি আমি অতি আজি আমি অতি দৰকাৰী আৰু তথ্য সমৃদ্ধ আলোচনাত ভাগ লোৱাৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জনাইছো। আৰু অনাগত সময়তো আমি আকৌ একেলগে ৰাইজেও প্ৰশ্ন কৰিব, আৰু ৰাইজে যদি মানে আগ্ৰহ দেখুৱাই তেতিয়া আকৌ আপোনাক নিমন্ত্ৰণ কৰিম। আৰু এইদৰে আমি কিছুমান ইতিবাচক কথা, যিবোৰ কথা ধৰি লওক ৰাইজে নাজানে কিন্তু আমি বিভিন্ন বিজ্ঞজনৰ সৈতে আলোচনা কৰি যদি ৰাইজক জনাব পাৰো, তাৰ কাৰণে এনে প্ৰচেষ্টা হাতত লৈ থাকিম। গতিকে দৰ্শকবৃন্দলৈ ধন্যবাদ জনাইছো আৰু জিনালৈ ধন্যবাদ জনাইছো। অসমৰ এগৰাকী জীয়ৰী, তেওঁ ইয়াৰ পৰা গৈ নিউয়ৰ্কত ক্লিনিকেল চাইকলজিষ্ট হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ কাৰণে আমি তেখেতক অভিনন্দন জনাইছো। আৰু এটা তেওঁৰ সুখৰ জীৱন হ'বৰ কাৰণে তেওঁক আমি তেওঁৰ সুখৰ জীৱন কামনা কৰি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো। ধন্যবাদ জিনা, ধন্যবাদ দৰ্শকবৃন্দ। ধন্যবাদ দাদা। অ আপুনি ঠিক মোক আছে, সুখ দুখ ধন্যবাদ। হলে মোক সুখ দুখ কৰি থাকো। আপুনি মোক ইয়ালৈ মাতি আনিলে, ইমানখিনি কথা কবলৈ সুযোগ দিলে, মই বিচাৰো, মই কথা পাতিব বিচাৰো। এইবিলাক বিষয়ে কথা মানুহে নাপাতে। আপুনি এই বিষয়টো কিশোৰ কালৰ এই বয়সন্ধি সময়খিনি যিবিলাক কথা, সেইবিলাক কথাৰ বিষয়ে আপুনি আলোচনা কৰিছে, তাৰ কাৰণে আপোনাক ধন্যবাদ। আৰু হয় যদি ধন্যবাদ মই আকৌ থাকিলে। কিবা তেনেকৈ আলোচনা কৰিব পাৰো, তেন্তে মই ৰেডি, মই থাকিম, মই সাজু হয় থাকিম। ধন্যবাদ দাদা। ঠিক আছে, ধন্যবাদ থাকিলে দিয়ক। ধন্যবাদ থাকিলে। দৰ্শকবৃন্দলৈ ধন্যবাদ জনালো। আপোনালোকে দিহা পৰামৰ্শ দি থাকিব, তেতিয়াহে আমাৰ অনুষ্ঠান আগুৱাই নিয়াত আকৌ আমি তাতকৈ ভাল কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ থাকিলে। শুভৰাত্ৰি। শুভৰাত্ৰি।